নমস্কাৰ সকলোকে নমস্কাৰ আপোনালোকে দেখা পাইছে একেদিনত কি ঘটনা হৈছে এই ঘটনা সন্দৰ্ভত বেছিভাগ মানুহে ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে বিভিন্ন বিতৰ্ক হৈ আছে বিভিন্ন ধৰণৰ বিতৰ্ক আৰু বিভিন্ন ধৰণৰ বেয়া অশ্লীল কমেন্ট পাছ কৰি আছে গতিকে এই প্ৰসংগত ম্যাক্সিমাম মানুহে ইয়াৰ কাৰণে বিৰোধিতা কৰি আছে তো মই আৰু কৈ আছে যে তেওঁৰ কোনো দোষ নাই তো মই আপোনালোকক মই তিনিটা কথা কওঁ প্ৰথম কথা হ'ল তেওঁ যদি দুখী নহয় তেতিয়াহ'লে তেওঁৰ নামটো চেঞ্জ কৰিব নালাগে দ্বিতীয়তে তেওঁৰ এড্ৰেছটো চেঞ্জ কৰিব নালাগে তৃতীয়তে কথাটো হ'ল তেওঁ সিম দোকানৰ এতিয়া গম পাইছো যে সিম দোকানৰ তেওঁ ব্যৱসায় কৰে কিন্তু তেতিয়া আপোনালোকে নিশ্চয় শুনা পাইছে ভিডিঅ'টো যদি চাইছে যে তেওঁ নাইট ডিউটি কৰি কিনে আহা বুলি কৈছে এজন সিম দোকানীয়ে নাইট ডিউটি কেনেকৈ কৰে এজন সিম দোকানীয়ে নাইট ডিউটি কেনেকৈ কৰে বহুতে কৈ আছে যে মিছা ঘটনা আৰু মিছা বনাই দিছে প্ৰথমতে আৰম্ভ হৈছিল সাম্প্ৰদায়িকতাবাদৰ পৰা কাৰণ আছিল মানুহজন মুছলিম সম্প্ৰদায়ৰ মানুহ গতিকে যেহেতু মই কৈছিলো তো হিহতে সম্প্ৰদায়ৰ নামো উল্লেখ মই বৃদ্ধ বুলিয়েই কৰিছিলো ফাৰ্ষ্টতে মই ইয়াক কেতিয়াও চেষ্টা কৰা নাছিলো যাতে মই ইয়াক সাম্প্ৰদায়িক ৰূপ দিওঁ যদি মই চেষ্টা কৰিলো হয় ইয়াক বৃদ্ধ বুলি নিদি কিনে মই হিন্দু মুছলিম বনাবৰ কাৰণে পাৰিলো হয় কিন্তু তথাপি কিছুমান মানুহে ইয়াক সাম্প্ৰদায়িক বনালে সাম্প্ৰদায়িক মই মন্তব্য কৰা বুলি কিনে আৰম্ভ কৰি ফাৰ্ষ্টতে আৰম্ভ কৰিলে যাতে মানুহজন দুখী নহয় হেতু কাৰণে তেওঁলোকে হেতু পুৰা চেষ্টা কৰিলে আৰু দুখী নহয় বুলি অলমোস্ট বহুত কেইটা ইউটিউব চেনেলে প্ৰুভো কৰিলে যে তেওঁ দুখী নহয় কাৰণ তেওঁ বৃদ্ধ মানুহ হয় তেওঁ কেনেকৈ কৰিব তেওঁ দুখী নহয় হেতুৱে সবে প্ৰুভ কৰিলে দ্বিতীয়তে ফাৰ্ষ্টতে আৰম্ভ হ'ল সেই সাম্প্ৰদায়িকতাবাদেৰে যে মানুহজনে একাংশ মানুহে জাঙুৰ খাই উঠিল আৰু ইয়াক ৰূপ দিলে যে মানুহে সেইজন মানুহে কৰা নাই তাৰ পাছত নতুন আহিল যে মই সেন্টেন্স যে কৈছিলো যে মই ল'ৰা মানুহে কৰিলেও মিলে বুঢ়া মানুহে কৰা আপোনালোকে ইয়াৰ ইন্টেনশনটো এবাৰো কি ভাবি চোৱা নাই যে তাক ট্ৰল কৰি গৈ আছে মই কোৱা নাই ল'ৰা মানুহে কৰাটো উচিত মই কৈছো যে এজন বৃদ্ধ মানুহক আমি সন্মান কৰো ৰিসপেক্ট কৰো আৰু তেওঁৰ ইমেজ কেনেকুৱা হয় বুঢ়া মানুহ এজনৰ ইমেজ কেনেকুৱা হয় আৰু ডেকা ল'ৰা এজনৰ ইমেজ কেনেকুৱা হয় ডেকা ল'ৰাৰ পৰা হেনেকুৱা মেবি কৰিব পাৰে এক্সপেক্ট এটা কৰিব পাৰি কিন্তু বুঢ়া মানুহৰ পৰা আমি কেতিয়াও এক্সপেক্ট কৰিব নোৱাৰো তেওঁৰ পৰা আমি হেনেকুৱা ল'ৰাবিলাকক সুধৰণিৰ বাটত আনাৰহে আমি চেষ্টা কৰিব পাৰো মানে আশা কৰিব পাৰো তেনেকুৱা মানুহবিলাকে গালিহে পাৰে এনেকুৱা কাম কৰি থাকিলে গতিকে তেওঁ যেতিয়া কৰিছে মই তেতিয়া কৈছো যে আৰে আপুনি বুঢ়া মানুহ হৈ কিনে তেনেকুৱা কৰিছে ল'ৰা মানুহবিলাকে তেনেকুৱা কাম নকৰে বহুত ল'ৰা দেখিছো মই ইয়াৰ আগতেও সেই ল'ৰাবিলাকে তেনেকুৱা পুৰা জেং টেং কৰা ল'ৰাবিলাক দেখিলে মানে এইবিলাক ল'ৰা কিবা বেয়া কৰিব যেন লাগে কিন্তু সেইবিলাক ল'ৰাই বেয়া নকৰে কিন্তু আপুনি বৃদ্ধ মানুহ হৈ কিনে আপুনি এনেকুৱা ধৰণৰ কাম কৰিলে সেই ক্ষেত্ৰত মই হেতু কথা কৈছিলো আৰু তাকে বহুতে মিসইউজ কৰি আছে মিমি বনাই আছে আৰে আপোনালোকে ট্ৰাই কি কৰি আছে মই মাত মাতিছো ইয়াৰ হৈ মাত মাতিছো মই কিবা ক্ৰাইম কৰিছো নেকি বাৰু আপোনালোকে মোক ক্ৰিমিনেল হটাবৰ কাৰণে চেষ্টা কৰি আছে মই কিবা ক্ৰাইম কৰিছো নেকি মই প্ৰতিবাদ কৰিছো ইয়াৰ বিৰুদ্ধে মই ভিডিঅ' বনাইছো ইয়াৰ প্ৰতিবাদ কৰি কিনে মই কোনো অশ্লীল ভিডিঅ' বনোৱা নাই মই কোনো বেয়া কাম কৰা নাই তাৰ পাছত আপোনালোকে অপৰাধী হটাব মোক চেষ্টা কৰি আছে আৰু সেই দুখী মানুহজনক সহজতে পলাই পঠাব চেষ্টা কৰি আছে দুখী মানুহজনৰ হৈ উকালতি কৰি আছে কি কম মই আৰু মানুহজন দুখী নহলে মোৰ ক'ব কাৰণে কি দৰকাৰ তেওঁ যদি দুখী নহয় মোৰ ক'ব কাৰণে কি দৰকাৰ বাৰু ঠিক আছে মোৰ লগত মিছা হৈছে বাকি যে ছোৱালীবিলাক যায় মোৰ ফ্ৰেণ্ড যায় বহুত কেইটা ফ্ৰেণ্ড যায় সিহঁতৰ লগতো হৈছে কি সিহঁতেও কি এনেকুৱা কাম কৰি আছে সিহঁতেও কি মানুহজনক মাতি আনি কিনে কৰি আছে প্ৰি প্লেন বুলি কিনে বহুতে কৈ আছে প্ৰি প্লেন হলে মই সেই গেলা গৰমত হস্পিটেলত গৈছো আপোনালোকে যদি বিচাৰে মই তাৰ প্ৰেছক্ৰিপচনো দেখাই দিব পাৰো সেই ইমান আত্তানিত গৈছো মই মানে প্ৰি প্লেন কৰি কিনে মই গৈছো ইমান হেৰি কৰি কিনে কি কথা ক'ব আহে ভাই এজনী ছোৱালী শুনি লওক এজনী ছোৱালীক বদনাম কৰাটো বহুত সহজ বুজিছে ইয়াৰ আগতেও বদনাম ছোৱালী কৰাটো বহুত সহজ কাৰণ অলমোস্ট ম্যাক্সিমাম মানুহে তাইৰ এগেইনষ্টতে মাত দিব কথাটো হ'ল হট সাহসেৰে অন্যৰ বিৰুদ্ধে যুঁজ দিয়াটোহে টান বুজিছে
টান ছোৱালী এজনীক বদনাম কৰাটো কি ডাঙৰ কথা এনেওতো এটা কিবা এটা ছোৱালী মানুহক বগা কাপোৰ বুলি কোৱা হয় এটা কিবা দাগ লাগি গ'লে তাৰে পৰা গুচি নাযায় তো বদনাম কৰাটো পুৰুষত্ব বুলি নকয় যিসকলে কৰি আছে মই তেওঁলোকক কওঁ যিবিলাকে কৰি আছে বদনাম কৰাটো পুৰুষত্ব বুলি নকয় কিন্তু আপোনালোকে সেইটোৱে কাম কৰি আছে মোৰ কি দুখ আছিল মোক আগত হেতু ক মই ভিডিঅ' বনাইছো মোৰ লগত কিবা এটা নিৰ্যাতন হৈছে আৰু মই এটা ছ'চিয়েল মিডিয়াত থকা মানুহ মোৰ ইউটিউব চেনেল আছে আগতেও মোৰ লগত এনেকুৱা ঘটনা যেতিয়া হৈছে আপোনালোকে চাব পাৰে যে ল'ৰাবোৰে কিয় জুকাই বুলি কিনে মোৰ এটা ভিডিঅ' আছিল আৰু তাৰ উপৰি আৰু এটা ভিডিঅ' আছিল মিস্ত্ৰীবোৰে কিহৰ কাৰণে এনেকুৱা ধৰণৰ হেডলাইনটো তাতে নাছিল বাৰু কিন্তু ভিডিঅ'টোত আছিল ভিডিঅ'টোৰ ভিতৰত আছিল মুছলিম কি বুলি কয় মিস্ত্ৰীবোৰে এনেকুৱা ধৰণৰ হেৰি কিহৰ কাৰণে কৰে মিস্ত্ৰীবোৰে কিহৰ কাৰণে কৰে এনেকুৱা ধৰণৰ জুকাই থাকে এনেকুৱা ধৰণৰ কাৰণ এইটো এটা প্লেটফৰ্ম হৈছে যাৰ জৰিয়তে মনৰ ভাৱ ব্যক্ত কৰিব পাৰি আৰু যদি কিবা ফিল কৰিছে যে এনেকুৱাৰ বিৰুদ্ধে প্ৰটেষ্ট কৰিব লাগে তেতিয়া প্ৰটেষ্ট কৰিব কাৰণে পাৰি আৰু সেইকাৰণে মই প্ৰটেষ্ট কৰি কিনে সেইটো কাম কৰিছিলোঁ কিন্তু তাতে আপোনালোকে মোক অপৰাধী বনাবৰ কাৰণে চেষ্টা কৰি আছে হাও মানে কি বুলি কওঁ ইমান এনেকুৱা দিন হৈ পৰিছে ক্ৰিমিনেলবিলাক বাচি যায় আৰু যিবিলাকে নেকি ইয়াৰ বিৰুদ্ধে মাত মাতে তাক আপোনালোকে বদনামী বনাই দিয়ে চিৰিয়াছলি তাক বদনামী বনাই দিয়ে প্লিজ তাৰে মাজতে বহুতে কৈ আছে বাইদেউ দুখীক নেৰিব কিন্তু কেছ উঠাই ল'বলৈ গৈছিল বুলি শুনি আছোঁ কোনে কৈছে এইবিলাক ভুল বাতৰি প্ৰচাৰ কৰি আছে তেওঁক বিচাৰি আছে এতিয়াও তেওঁ পলাতক হৈ কিনে আছে ঠিক আছে আৰু তেওঁৰ ওপৰত অলৰেডি এনেকুৱা ধৰণৰ কেছ আগৰ পৰাই আছে ঠিক আছে ৰিপ্লাইং টু জাহিৰুল ইছলাম তই ক'তটো শুনি ল ক'ত লাগি আছ তই কি কৈছে তেওঁহে জানে তো মানে কথাটো হৈছে এনেকুৱা যে মোৰ বিৰুদ্ধে যিবিলাকে কথা কৈ আছে তেওঁলোকে খুলিয়াম ওলাই আহিছে আৰু যিবিলাকে জানে এইবিলাকৰ প্ৰতিবাদ কৰিবৰ কাৰণে লাগে বা প্ৰতিবাদ কৰে তেওঁলোকে সন্মুখত অহা নাই তেওঁলোকে সন্মুখত আহি কিনে অহা নাই তুমি কি পপুলাৰ হ'ব কাৰণে এনেকুৱা কৰিছা নেকি কৈছে ৰিব্বা পাঠনে ৰিব্বা পাঠন মই আপোনাক কওঁ এখন ছ'চিয়েল প্লেটফৰ্ম হয় ইয়াতে যদি মনৰ ভাৱ ব্যক্ত কৰিব বিচাৰে আপোনাৰ লগত যদি কিবা নিৰ্যাতন হৈ আছে তো আপুনি মাত মাতিব পাৰে ইয়াৰ আগতো মোৰ ভিডিঅ' চাব মোৰ চেনেলত গৈ কিনে আপুনি চাব তাতে আপুনি হেডলাইন লিখিব যে ল'ৰাবোৰে কিয় জুকায় এদিনাখন মই গৈ আছিলোঁ ব্লগ কৰিবৰ কাৰণে মই গৈ আছিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈকে তেতিয়া কেইটামান ল'ৰাই খুব জুকাই আছিল মই তাৰ পৰা গুচি আহিলোঁ মই কিন্তু সেই তেতিয়া ভিডিঅ'ত ল'ৰাজনক দেখুৱাবৰ কাৰণে নোৱাৰি
নোৱাৰিলোঁ সেইটো কাৰণে সেইটো মানে ইমান বিতৰ্ক নহ'ল মই খালি মনৰ ভাৱ ব্যক্ত কৰিছোঁ তাৰ পাছতো এনেকুৱা ধৰণৰ যেতিয়াই কাম হৈ আছে বা মই ফিল কৰোঁ যে এনেকুৱা ধৰণৰ হৈ আছে তেতিয়া মই লগালগ তাতে মাতো ঠিক তেনেদৰে যেতিয়া মোৰ লগত সংঘটিত হৈছে এই ঘটনাটো মই নিজে এজনী ব্লগাৰ হয় আৰু যেতিয়া মোৰ লগত এনেকুৱা ঘটনা সংঘটিত হৈছে তেতিয়া মই তৎক্ষণাত মই কেমেৰাটো উঠাই লৈ কিনে সেই সমস্ত ঘটনা ৰেকৰ্ড কৰিছিলোঁ আৰু ৰেকৰ্ড কৰি কিনে পাব্লিছ কৰি কিনে দিছিলোঁ এতিয়া কথাটো হ'ল মোৰ যেতিয়া এনেকুৱা ধৰণৰ এটা প্লেটফৰ্ম আছে তো মই মোৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ পাৰোঁ যদি মোৰ কিবা প্ৰতিবাদ আছে কাৰোবাৰ বিৰুদ্ধেও যদি কিবা এটা কথা ক'বলৈ আছে মই ক'ব কাৰণে পাৰোঁ সেইকাৰণে মই কৈছোঁ পপুলাৰিটি ষ্টাণ্টৰ কথা মই আপোনাক কৈ দিওঁ দাদা যোনে কৈ আছে এইবোৰ পপুলাৰিটি ষ্টাণ্ট আৰু কিবা কিবি ইউটিউব কৰা মই আজি ইউটিউব কৰা নাই ঠিক আছে মোৰ এক বছৰ অলমষ্ট হৈ যাব যদি পপুলাৰিটি ষ্টাণ্ট কৰিবৰ কাৰণে হয় মই এক বছৰ ৰখিব নালাগে ইমান কষ্ট কৰিবৰ কাৰণে নালাগে মই আগতে কৰিব পাৰোঁ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পপুলাৰিটি ষ্টাণ্ট যাক বুলি কয় পপুলাৰিটি ষ্টাণ্ট কৰিবৰ কাৰণে মই সেই গেলা গৰমতো মৰি যাব নালাগে আৰু মেইন মানে ইম্পৰ্টেণ্ট কথাটো হ'ল মই কি মোৰ আইতাৰো এক্সিডেণ্ট মোৰ বান্দৰা আচুৰাও এইবিলাক তাৰমানে মই পপুলাৰিটি ষ্টাণ্টৰ কাৰণে মই নিজে কৰাই লৈছিলোঁ নেকি বাৰু তাতে যোৱাৰ কাৰণেতো সেই ঘটনাটো সংঘটিত হ'ল তাত নগ'লেতো নহ'ল হয় তো সেইবিলাক ঘটনাও তাৰমানে সম্পূৰ্ণৰূপে প্ৰি প্লেন আছিল আইতাক মই এক্সিডেণ্ট কৰাইছোঁ মই বান্দৰক নিজে আচুৰ খুৱাই লৈছোঁ তাৰপিছত সেনেকুৱা ধৰণৰ কৰিছোঁ আপোনালোকে বিশ্বাস নকৰে যদি মই আপোনালোকক প্ৰেছক্ৰিপশ্যনো দেখাব পাৰোঁ ডাউন টাউন হস্পিটেলৰ যে মই গৈছিলোঁ নে নাই ঠিক আছে গৈছিলোঁ নে নাই মই আপোনালোকক দেখুৱাই দিব পাৰোঁ আপোনালোকে কাৰণ বিলিভ নকৰে ন দুখীক বিলিভ কৰে মই চিঞৰি কৈ আছোঁ কিন্তু মোক বিলিভ নকৰে এইখন হ'ল সমাজ এখন ইয়াক কয় সমাজ ডাঙৰ সমাজ যিয়ে নেকি নাৰীৰ অধিকাৰৰ কথা কয় আৰু এজনে কৈছে অমৃত গগৈ ৰশ্মিতা কথাটো হ'ল তুমি আনে নকৰা কাম এটা কৰিলা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আলোড়ন হৈছে সেইবাবে এনে হৈছে দুটা পক্ষৰে কথা শুনিবা মই তোমাৰ বিপক্ষে আছিলোঁ এই ভিডিঅ'টো চোৱাৰ পিছত তোমাৰ লগত আছোঁ ধন্যবাদ বহুত ধন্যবাদ সমৰ্থন কৰাৰ বাবে কাৰণ প্ৰতিবাদ কৰাটো বহুত সহজ কথা নহয় মোৰ ফ্ৰেণ্ডৰ লগত হৈছে এনেকুৱা ঘটনা বহুকেইটা ফ্ৰেণ্ডৰ লগত হৈছে কিন্তু সিহঁতে ঘৰত আহি কিনে গালি পাৰে ফোন আহিছে ঘৰত আহি কিনে সিহঁতে গালি পাৰে ঘৰত আহি কিনে বিভিন্ন ধৰণৰ গালি পাৰে আৰু কিন্তু মোৰ কথাটো হ'ল ঘৰত আহি কিনে কিয় গালি পাৰিব লাগে এনেকৈ থাকিলে হ'ব নেকি সেই মানুহটো কিবা এটা কৰিব লাগে ঘৰত আহি কিনে কিয় গালি পাৰে ঠিক আছে মই আপোনাক ইনচিডেণ্ট এটা কওঁ মোৰটো লগত মোৰ এনেকুৱা হৈছে যে মোৰ সিহঁতে টাচ কৰিছে মোৰ লগ এজনী আদাবাৰীৰ পৰা মোৰ ঘৰলৈকে গৈ আছে হেৰিলৈকে তাইৰ হোম টাউনলৈকে গৈ আছে তেতিয়া গোটেই বাটতে ল'ৰাজনে থিয় হৈ কিনে ৰখি আছিল আৰু ছোৱালীজনী বহি কিনে আছিল তাইৰ কাষত আছিল তেতিয়া তাইৰ প্ৰাইভেট পাৰ্টছ লগাই কিনে আছিল ল'ৰাজনে তাইৰ প্ৰাইভেট তাইক টাচ কৰা নাই তেওঁ লগাই কিনে আছে তাই গোটেই বাটটোৱে এনেকুৱা কৰি কিনে গ'ল মানে কিয় কৰি আছে কিন্তু তাই প্ৰতিবাদো কৰিবৰ কাৰণে নোৱাৰিলে কি এইবিলাকো প্ৰি প্লেন নেকি বাৰু এইবিলাকো তাই কি পাব্লিচিটি পাবৰ কাৰণে তাই মাত নামাতিলে কাৰণে সেইটো তাই আপোনালোকে ক'ব বিচাৰিছে তাৰমানে মাত নামাতাটো উচিত নেকি বাৰু মাত নামাতাটো উচিত নেকি মাত মাতিব নালাগিছিল নেকি বাৰু সেইটোৱে ক'ব বিচাৰিছে ন সেইটোৱেতো ক'ব বিচাৰিছে মাত নামাতাটোৱে উচিত আছিল